हेलो गाइज गुड मर्निंग আজি আমাৰ মাৰ বছৰেকীয়া আছে আৰু হেয়া এইফালে আকৌ বৰষুণ আহিলে বৰষুণ দিলে উপায় নাই বছৰেকীয়াটো পাতিবই লাগিব হয়নে নহয় আৰু এইফালে চাকচোন আমাৰ দেউতা পছলা কাটি আছে ইমান বৰষুণত তিতি আকৌ আনফালে আকৌ মায়ে মানে বাঁহগাজ কাটি আছে আপোনালোকে চিনিয়ে পাই চাগে বাঁহগাজ মানে হেনেকে লোকেল বস্তুৱে খাম আজি হেয়া বাঁহগাজ আৰু হেয়া হৈছে গাহৰি মাংসৰ বাঁহগাজ ইমান ভাল লাগে খাই হয় না খাই পাইছে না আপোনালোকে নাই পা যদি মোক জনাব মই হলে বনাই দেখুৱাই দিম আৰু মাক চাকি জ্বলাই হৈ গ'ল বেটি আকৌ জ্বৰটো উঠিছেগে মানে গোটে গাটো গৰম হৈ আছে আৰু দেউতা গলে যে ডক্টৰ নেদেখুৱা আগতে টোপলা এটা বান্ধি দিওঁ সেইটো কাৰণে ঘৰতে এটা টোপলা বান্ধি দিলোঁ এতিয়া আমি গৈ আছো চেম্বাৰলৈ আৰু বেটিক দেখিছেনে ভাত চাত নাই খোৱা ইমান দুৰ্বল লাগিছে তাই মানে অকল দিনটো অকল শুই থাকিবলৈ বিচাৰে মানে একো খাবলৈ মন নকৰে আৰু ইমান বেয়া লাগে ন সৰু ল'ৰা ছোৱালী জ্বৰ হ'লে মানে চাই থাকিব নোৱাৰে মানে মোৰ নিজৰ মানে চকু পানী ওলাই যায় আৰু মোৰ চৰ্দি কাহ হৈ আছে মাতটো পুৰা ভাঙি আছে আৰু আমি পালোহি এতিয়া চেম্বাৰত আৰু এইফালে টিভি লগাই থৈ দিছে আৰু মানুহ বহুত ভিৰ মানে কেতিয়া আহিব ঠিক নাই ছাৰ আহি পোৱা ছাৰক দেখাই হৈ গ'ল এতিয়া আমাৰ বেটিক দিছে চেলাইন মানে বেজী দিয়া হৈ গ'ল ইয়াৰ আগতে বেজী দিলে আৰু এতিয়া চেলাইন দি আছোঁ ইয়াৰ পিছতে আকৌ গেছ দিব লাগিব বুলি কৈছে গেছো দিম বেটিৰ পুৰা কফ জমা হৈ গৈছিলে সেইটো কাৰণে 3বাৰকৈ গেছ দিয়া হৈ গ'ল আৰু এইটো লাষ্ট গেছ এতিয়া আমি ঘৰলৈ যাব পাৰিম আৰু আপোনালোকে বেছিকৈ গৰম বুলি ঠাণ্ডা বস্তু বেছিকৈ নোখোৱাব আইচক্ৰীম জুচ বুলি নোখোৱাব আমাৰ এতিয়া আইচক্ৰীম জুচ খুৱাইছোঁ বুলি এনেকুৱা অৱস্থা হ'ল আপোনালোকে নোখোৱাব ল'ৰা ছোৱালী